একদম মোৰা ধুনীয়া একদম ইয়েলো হৈ যায় পুৰা একদম ভাল ভাল টাইপৰ এনেকৈ ভিডিঅ' বনাই যাবলৈ মানে এইখিনিৰ পৰা আমি ভিডিঅ'টো ষ্টাৰ্ট দিছিলোঁ আৰু এই তালৈকে গৈছিলোঁ এই দেখিছে কিজানি এই তালৈকে এখন চিনেমাত ভাল বেয়া চিন থাকে মানে বেয়া চিন ষ্টাৰ্ট হৈ শেষলৈ ভাল আহে কেতিয়াবা আৰু বেয়া আহে তাৰপিছত ৰাহুল এইবাৰ কিবা প্লেন কৰিছা না খানা চানা খাম বুলি জানে এই ৰঙা ইটাটোৰ দাম বহুত বেছি বাঢ়ি গৈছিল মানে 18,000লৈকে গুচি গৈছিল সেইবাবে মানে কি এইটো ইটা নতুনকৈ বহুতে ব্যৱহাৰ কৰি ভাল পাইছে বা বহুত ভাল বুলি কৈছে সেইবাবে কম দামত পায় মানে বেছি কম দাম নহয় এইটোতো 11,000 গাইজ তো এইটো ইটাই কিনি ঘৰটো বনালোঁ তো হেল্ল' নমস্তে বন্ধুসকল এটা বছৰ গুচি গ'ল মানে 2023 বৰ্ষ আৰু নাই আমাৰ মাজত তো এতিয়া চলি আছে 2024 বৰ্ষ তো বহুদিন ধৰি মানে মই ভিডিঅ' দিয়া নাছিলোঁ গাইজ তো আজি মানে আৰু নতুন দিন বুলি চবৰে মানে সকলোৰে ৰিকুৱেষ্টতে এই ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছোঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ মানে কি যেনেকৈ এখন চিনেমাত ভাল বেয়া চিন থাকে মানে বেয়া চিন ষ্টাৰ্ট হৈ শেষলৈ ভাল আহে কেতিয়াবা আৰু বেয়া আহে তাৰপিছত তো সেনেকৈ এটা বছৰটো মানে কি সকলোৰে ভাল বেয়া দিন থাকে তো ভাল বেয়াৰ মাজেৰে আমি সকলোৱে 2023ক টাটা বাই বাই কৰিলোঁ তো এতিয়া চলি আছে 2024 তো আশা কৰোঁ সকলোৰে এই 2024 বৰ্ষটো যাতে সুখ শান্তিৰে আৰু সমৃদ্ধিৰে ভৰি পৰক লগতে গাইজ সকলোকে এটা কথা কওঁ যে মোক মানে সকলোৱে দেখি ভাবিছে যে মই এনেকৈ কিয় ভিডিঅ' বনাই আছোঁ মানে ইয়াত পথাৰত জানেই একদম টেংটেঙীয়া ৰ'দ তো পুৰা এনেকৈ ৰাহুল ভাই আমাৰ কেমেৰাটো ধৰি আছে আৰু মোৰ পুৰা চকুত ৰ'দটো পৰি আছে মই ভালকৈ ক'ব পৰা নাই সেইবাবে চকুত এনেকৈ আছে তো সকলোকে মানে কি নতুন বছৰৰ শুভেচ্ছা পুৰা একদম দিলছে জনাই দিলোঁ তো আজি অলপ পথাৰখিনি ঘূৰোঁ আহক তো গাইজ আৰু মাত্ৰ 2 দিন আগত আহি দেখিছিলে যে পথাৰখন পুৰা একদম হালধীয়া এতিয়া মানে হালধীয়াটো কমি গৈছে মানে কি বেহৰৰ ফুলটো সৰি মানে কি ইয়াত বেহৰৰ মানে এনেকুৱা মানে চেই গাজিছে আপোনালোকক দেখাই দিওঁ বেহৰৰ মানে কি এনেকুৱা চেই গাজি গৈছে তো ইয়াত ভিতৰত বেহৰ হ'ব এতিয়া মানে ফুলটো কেইদিন পিছত মানে কমি যায় প্ৰথম ফুল যেতিয়া ফুলিব তেতিয়া মানে কি ধুনীয়া লাগে পথাৰখন মানে একদম পুৰা ধুনীয়া একদম ইয়েলো হৈ যায় পুৰা একদম ইয়েলো আচ্ছা हमको सिखा रिया है তো ইয়েলোটো কমি গৈছে তো ইয়েলো বাদ দিয়ক অলপমান দূৰৰ পৰা ফুৰি আহোঁ হয় ৰাহুল ভাই চলো গাইজ মানে কি এটা কথা কওঁ সকলোকে মানে এই ধান কটাই নৰাত খচি মানে এটা বস্তু বিৰাট অসহ্য আপোনালোকৰ মানে কি ভৰি এনেকৈ খেঁচা খাই পুৰা কাটি যায় আৰু যেতিয়া মানে ঘৰত যাই পানী দি ভৰিখন ধোৱা হয় পুৰা চেকচেকি ধৰে একদম মানে ধৰিব ধৰে পুৰা ধান চান কাটি মুকলি কৰি দিয়া হৈছে পথাৰখন ইয়ে দেখো এই একদম তাৰ পৰা আহি আমি ইমান জেগা খোজ কাঢ়ি এতিয়া এইখিনি পালোঁ তো এইখিনিত অলপ ছায়া আছে তাত অলপ ৰখিম গৰমৰ দিন যদি হ'লহেঁতেন তেনেহ'লে এই ৰ'দত মানে কি থাকিব নোৱাৰিলোহেঁতেন মানে একদম মানে পুৰি পেলালে হয় তো ঠাণ্ডাৰ দিন কাৰণে ইমান ৰ'দত আৰামছে একদম থিয় দি খোজ কাঢ়ি এনেকৈ ৰ'দ পুৱাই যাই আছোঁ ঠাণ্ডাৰ দিনত ৰ'দ পোৱাৰ মজাই বেলেগ একদম মানে মজা লাগি থাকে ৰাহুল ঠাণ্ডাৰ দিনত ৰ'দ পোৱা কেনেকৈ লাগে তোৰ ঠাণ্ডাৰ দিন মজা লাগে মজা লাগে কেৱল মজাই লাগে বেলেগ নালাগে গৰমৰ দিনত ঘামে যায় ৰাহুল ভাইক এটা প্ৰশ্ন সুধি লওঁ ৰাহুল ভাই এই বছৰটো তোৰ কেনে গেল ভাল বঢ়িয়াকে আৰু গেল আৰু चीटिंग करता है तू चीटिंग करता है तू ভাল কেইখিনিমান আছিল ভাল আধা আছিল আৰু বঢ়িয়াটো আধাৰো বেছি अरे कहना क्या चाहते हो ধৰিলোঁ বয়াটো কিমান পাৰ্চেণ্টত ধৰবি 70%ত মোটামুটি আৰু ভালটো 30%ত गजब बेइज्जती है সকলোকে এটা ডাঙৰ কথা ক'বলৈ ওলাইছোঁ মানে কি বহুত দিন ধৰি এটা ইচ্ছা আছিল ৰাহুল ভাই আৰু মোৰ মানে কি এটা শ্বৰ্ট ফিল্ম টাইপৰ এটা চেনেল খোলা তো মানে খুলিম বুলি ভাবিছোঁ এনেকুৱা এটা চেনেল তো মানে তাত মানে এনেকুৱা ধৰক মানে লাভ ষ্টৰী ভিডিঅ' মানে কমেডি ভিডিঅ' মানে দুখৰ ভিডিঅ' সেনেকুৱা মানে ভিডিঅ' বনাবলৈ মানে আৰম্ভ কৰিম বুলি ভাবিছোঁ তো সেই চেনেলটো অতি সোনকালে খুলি আছোঁ তো মানে ৰাহুল কেনে হ'ব মজা
তো খুলিম নে নুখুলিম এবাৰ কৈ দিব আপোনালোকে কমেণ্টত। তো খুলিম বুলি ভাবিছোঁ আৰু। A few moments later. তো গাইজ সকলোকে মানে কি এটা কথা ক'বলৈ ওলাইছোঁ যে মই মানে ইমান দিন ভিডিঅ' কিয় দিয়া নাছিলোঁ। তো সকলোৱে মোৰ ভিডিঅ'ত দেখিছিল কিজানি মানে কি মোৰ ঘৰৰ কাম ষ্টাৰ্ট হৈ আছে। তো যিসকলে নাজানে সেইসকলক কৈ দিছোঁ যে আমাৰ দেউতাই যিহেতু মিস্ত্ৰী কৰে, তো সেইবাবে বেলেগ মিস্ত্ৰী আৰু মানুহ মানে ঘৰৰ কামত লগোৱা নাছিলোঁ। তো পাপা আৰু মই যিমান পাৰোঁ মানে ঘৰৰ কাম মানে কৰি আছোঁ লাহে ধীৰে। তো মানে সেইবাবে মানে কি ঘৰৰ কামত বিজি হোৱাৰ বাবে মানে কি বহুত কিবা ভাঙা ভাঙি কাম এনেকুৱা কাম হৈ মানে কি বহুত মানে গণ্ডগোল হৈ গৈছে। তো সেইবাবে ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু মানে সকলোৱে জানে এইটো এটা ভ্লগৰ চেনেল, এইটো যি টি ভিডিঅ' দিব নোৱাৰি। মানে সকলো চেনেলৰ এটা মানে নিৰ্দিষ্ট কেটেগৰী থাকে। তো এইটো মানে ভ্লগ চেনেল যিহেতু, তো সেইবাবে মানে কি ক'তো যাব পৰা নাছিলোঁ ঘৰৰ কাম ষ্টাৰ্ট হৈ থকাৰ কাৰণে। আৰু সেনেকৈ মানে বিভিন্ন প্ৰব্লেমত পৰি মানে ভিডিঅ' দিব পৰা নাছিলোঁ। তো এতিয়া মানে অলপমান সকাহ পাইছোঁ ভিডিঅ' দিবলৈ। সেইবাবে নতুন 1 তাৰিখ বুলি আজি এই ভিডিঅ'টো মানে সকলোলৈ আগবঢ়াইছোঁ। আৰু সেইকাৰণে মই সকলোৰে আগত এই প্ৰব্লেমটো কৈ দিলোঁ। বহুতে ভাবি আছিল ই ভিডিঅ' কিয় দিয়া নাই, চেনেলটো খুলিছিল কেইটামান ভিডিঅ' দিলে এতিয়া দিয়া নাই। তো সেইবাবে মই এই ভিডিঅ'টো আপোনালোকৰ আগত লৈ আহিছোঁ। আৰে সূৰ্য দেৱতাই ৰ'দটো দিছে পূৰা চকুত, দেখছা না? চকু মেলিবই পৰা নাই মানে কি এই চিষ্টেমটো এনেকৈ মেলি এনে নীলা নীলা বা ৰঙা নীলা দেখা পাওঁ। চেজ দে ফালি দিছে পাৱাৰ অফ সূৰ্য দেৱতা কি জয়। 2 hours later. ভাই আৰু মই ইয়াত বহুত টাইম কটালোঁ এইখিনি জেগাত থাকি ভিডিঅ' বহুত কিবা কিবি ক্লিপছ বনালোঁ। তো ইয়াৰ পৰা যাওঁ আৰু পুনৰ সেইখিনি জেগাত এই দূৰত দেখিছে তাৰ পৰা আহিছিলোঁ। তো তাত যাই মানে কি ভিডিঅ'বোৰ কি বনালোঁ, কেনেধৰণে বনালোঁ একবাৰ চাওঁ, নিৰীক্ষণ কৰোঁ কি বেয়া হৈছে কি ভাল হৈছে। আৰু ভিডিঅ'বোৰ কাইন মাষ্টাৰৰ নি অলপমান মানে এডিটিং কৰোঁ, মানে সেয়াৰ সেয়ে দিয়ক দে আৰু তোহাৰে দিন ধান কটাৰ কাৰণে নতুন ঘাঁহ গাজিছে, খাই থাক একদম খাই থাক দস্তি আহোঁ দে আৰু বহুতে মানে কি এটা কথা ভাবিছে কিজানি ই দেয়াৰটো মানে ভিডিঅ'ত কিয় কৈছে, এইটোতো ডিম্পু দাৰে ডাইলগ। তো মানে জানো এইটো ডিম্পু দাৰ ডাইলগ হ'লেও মানে কিবা ভাল লাগে দেয়াৰটো, সেইবাবে কওঁ। আৰু যিহেতু ডিম্পু দাৰ পৰাই এইবিলাক মানে শিকিছোঁ, সেইবিলাক ভিডিঅ' বনোৱা চাইছে, কিবা এটা জচ আহিছে, সেইবাবে মানে ষ্টাৰ্ট দিছোঁ চেনেল। তো সেয়াৰ সেয়াৰ বাদ দিয়ক গাইজ। এইবাৰ চাওক এই নাৰাই কাটি ভৰি বিধান মাছে। যেতিয়া ঘৰত গাইজ মানে কি ইয়াত পানী চানী দিম, ভৰি চৰি ধুম ভালকৈ, তেতিয়া মানে চেকি ধৰে, তেতিয়াহে মানে অৰিজিনেল গম পায় পাথাৰক কিয় আহিছিলোঁ। হ'লেও পাথাৰক আহি মানে মজাই বেলেগ, হাৰিয়ালি মানে হাৰিয়ালি নহ'লেও হাৰিয়ালি, মানে মন চন ফ্ৰেছ হৈ যায়। তো জানে মাঘ বিহু আহিল, উৰুকাও আহিল লাহেকৈ। ৰাহুল এইবাৰ কিবা প্লেন কৰছা না কিবা খানা চানা খাম বুলি? খানা খাম। হা খানা খাম। তো খানা এইবাৰ হ'ব পাৰে গাইজ, মানে খানাৰ দিনত এটা ভিডিঅ' হ'ব পাৰে যদি খানা হয়। খানা নহ'লেও ভিডিঅ' মানে দি থাকিম দিয়কচোন গাইজ। আৰু মানে বহুতে বেয়া ভাবিছে, মানে বেয়াও পাই আছে বোলে ভিডিঅ' নেদা কৈছে চেনেলটো খুলি। তো ভিডিঅ' দি থাকিম গাইজ। তো সেইখিনি জেগা আহি পালোঁ গাইজ, যিখিনিৰ পৰা আমি ভিডিঅ'টো ষ্টাৰ্ট দিছিলোঁ। আৰু এই তালৈকে গৈছিলোঁ, এই দেখিছে কিজানি এই তালৈকে 15 minutes later. ইউটিউবৰ ভিডিঅ' বনাই গাইজ এটা বস্তু ভালদৰে শিকিছোঁ যে মানে কি ধৰক আপুনি যদি এটা ৰেগুলাৰ ভিডিঅ' বনাই থাকে, তো মানে কথা কোৱা এটা অভ্যাস হৈ যায় যে এনেকৈ কথাটো এনেকৈ ক'ব পাৰি ভিডিঅ'টোৰ লগত মিলাই। আৰু বহুদিন ভিডিঅ' নিদিলে মানে কি কথাটো মানে কি বকৰা টাইপ লাগে অলপমান, মানে কথাটো ওলাই নাহে মনৰ পৰা বোলে কেনেকৈ কম এনেকৈ ভাবি থকা যায় বোলে কালি এনেকৈ এটা ভিডিঅ' বনাম কিন্তু যেতিয়া কেমেৰাটো অন কৰোঁ মানে কি কথাবোৰ মানে কি ওলাই আহিবলৈ চেষ্টা নকৰে। তো সেই প্ৰব্লেমটো মানে মই মানে ফ'কাছ কৰিছোঁ, সেইবাবে আগন্তুক দিনকলৈকে ভিডিঅ' বনাই থাকিম। আৰু মানে যাতে মোৰ এই প্ৰব্লেমটো দূৰ হয়, তো মানে আৰু অভ্যাস আহি যায়, যাতে আৰু ভাল টাইপৰ আৰু এনেকৈ ভিডিঅ' বনাই যাবলৈ মানে চেষ্টা কৰি থাকিম। 2 hours later. পথাৰত বহুত টাইম কটালোঁ। এতিয়া ৰাহুল আৰু মই ঘৰত যাওঁ, মোটামুটি 12টামান বাজিছে। ঘৰত যাই একদম গা চা ধুই আৰু ভাত চাত খাওঁ। তো বেহৰৰ খেতিৰ মাজে ঘৰত যাওঁ, একদম পূৰা বেহৰৰ খেতিৰ মাজে ঘৰলৈ যাই আছোঁ। তো গাইজ ৰাহুল ভাইক টাটা বাই বাই দি আহি পালোঁ ঘৰ। আৰু ঘৰটো কিমান কাম হৈছে কি হৈছে চব একবাৰ দেখাওঁ। তো মোটামুটি এটা লিণ্টাৰৰ কাম সম্পূৰ্ণ হৈছে গাইজ, চাব পাৰে। আৰু মোটামুটি এইখিনি ঠাইত বাৰাণ্ডাত আৰু ওপৰত লিণ্টাৰ দিব আছে। আৰু তাৰোপৰি এবাৰ ভিতৰৰ পৰা সকলোকে দেখুৱাই আছোঁ। এইখন হ'ব বাৰাণ্ডা গাইজ। তাৰেপিছত এইফালেদি এইটো ৰুম, আৰু তাৰে ভিতৰত তজা কিবা কৰি এটেচ কৰি আৰু এইকেইদিন আছোঁ আৰু টিং ওপৰত লগোৱালৈকে। তাৰপিছত এইটো হ'ব মোৰ ৰুম, এইটো মানে ফ্ৰণ্টৰ ৰুমটো। ইয়াত 4 পাল্লাৰ খিৰিকী আছে, ছাইডত 3 পাল্লাৰ, আৰু ওপৰত মানে ভেণ্টিলেটৰ বহিব। এয়া এটা লিণ্টাৰৰ কাম হৈছে। আৰু তাৰোপৰি এইখন ৱাল, আৰু ইয়াত এখন দৰ্জাৰ ফ্ৰেম আছে। বেৰাখনত ধৰি দেখুওৱা পোৱা নাই কিজানি আপোনালোকে। এই দৰ্জা সিফালে ৰুমটো লৈ যোৱা, তাৰ পিছফালে আৰু এটা ৰুম আছে, মই ঘৰৰ ভিতৰৰ পৰা দেখুৱাই আছোঁ।
আৰু হয়তো সকলোৱে গাইজ জানে এই ৰঙা ইটাটোৰ দাম বহুত বেছি বাঢ়ি গৈছিল মানে 18,000লৈকে গুচি গৈছিল। সেইবাবে মানে কি এইটো ইটা নতুনকৈ বহুতে ব্যৱহাৰ কৰি ভাল পাইছে বা বহুতে ভাল বুলি কৈছে। সেইবাবে কম দামত পায়, মানে কম দাম, বেছি কম দাম নহয়, এইটোতো 11,000 গাইজ। তো এইটো ইটাই কিনি ঘৰটো বনালোঁ। মানে আগতে বনাইছিলোঁ ৰঙা ইটা দি হাফ ৱাললৈকে, মানে কি এতিয়া আৰু তাৰে ওপৰত মানে এই চিমেণ্টৰ ইটাটো ব্যৱহাৰ কৰিছোঁ গাইজ। ভালে হ'ব লাগে নিশ্চয়। ইফালৰ পৰা ঘৰত ওপৰত সোমাই দেখুৱাই দিছোঁ, মানে ইফালৰ এইটো ৰুম, এইটো ৰুমত মানে 3 ফালৰ খিৰিকী আছে। ওপৰত টপ লিণ্টাৰ বহিব, এনে এটা 2 নম্বৰ লিণ্টাৰটো ইয়াত মানে বহি গৈছে। আৰু সেইফালৰ ৰুমটো এবাৰ আপোনালোকক দেখাই লওঁ। ইয়াত মাজত এখন ৱালৰ দৰ্জাৰ ফ্ৰেম, আৰু সেইফালে মানে এনেকৈ দৰ্জাৰ এইকেইদিন কিবা কৰি আছোঁ গাইজ। তো গাইজ মোৰ হ'বলগীয়া ৰুমটোৰ পৰা ভিডিঅ'টো শেষ কৰিবলৈ ওলাইছোঁ। তো আজি বিশেষ একো ভিডিঅ' দেখুৱাবলৈ মানে নহ'ল, মানে একো বিশেষ ভিডিঅ' নহয়, আপোনালোকক জাষ্ট নতুন বছৰৰ ভিডিঅ' বুলি এটা ভিডিঅ' আগবঢ়ালোঁ। আৰু ইমান দিনকৈ ভিডিঅ' দিয়া নাছিলোঁ, সেই কথাটো সকলোকে ক'লোঁ। তো ভিডিঅ'টো চেছ, টাটা বাই বাই, চেছ দিয়ক, চেছ। खत्म। बाय बाय, टाटा, गुड बाय। ৰ'ব সেনেকৈ চেছ কৰিলে ক'ত হ'ব। আপোনালোকে ভিডিঅ'টো সকলোৱে লাইক কৰিব আৰু যিমান পাৰে বেছি শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটোত যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চব বাই বাই। আৰু গাইজ গৰমৰ দিন পৰিবই হোৱা নাই, মানে কি অলপ মানে বেলেগ টাইপৰ ছিজনত আমাৰ নেমু টেঙাডাল ফুলিছে। মানে এইডাল 2 নম্বৰ নেমু টেঙা, যোৱা বছৰ পুতিছিলোঁ, এইবাৰ ফুলিছেহে আৰু এটা লাগিছেও। 2 নম্বৰ বুলি কোৱা কাৰণ এটাই আছে, মানে আগফালে আৰু এডাল নেমু চাইডাল প্ৰথম ফুটা আছিল, আৰু এইডাল মানে 2 বছৰ আগত পুতিছোঁ, মানে লগা নাছিল, এইবাৰ নতুনকৈ লাগিছে। সেইবাবে এইডালক মানে 2 নম্বৰ নেমু বুলি কৈছোঁ।